বিকশিত বৃন্দাবনৰ অভিলেখকাৰী সাফল্যৰ পিছত এবাৰ মুক্তিৰ পথত কমল কৃষ্ণ বৰুৱাৰ পৰিচালনাৰে 12টি বৰগীতেৰে সমৃদ্ধ বিকশিত বৃন্দাবন দ্বিতীয়। মোৰ ভাতৃপ্ৰতিম কমল কৃষ্ণ বৰুৱাৰ পৰিচালনাত আৰু চিন্তাটো খুব পৰিচালনা বুলি ক'লে ভুল হ'ব, ইমান ধুনীয়া চিন্তা যে বৰগীতটো সচৰাচৰ আমাৰ নৱপ্ৰজন্মৰ সন্মুখত কেনেকৈ জনপ্ৰিয় কৰিব পাৰি। তেওঁ এইটো বোধহয় ছেকেণ্ড ভলিউম, তেওঁলোকৰ অনুষ্ঠানটো সৃষ্টি, য'ত ক্ৰিয়েটিভিটি আছে, সৃষ্টি মানে ক্ৰিয়েশ্যন। তো কি আছিলে নামটো এলবামৰ? বিকশিত বৃন্দাবন। বিকশিত বৃন্দাবন অসমৰ বিভিন্ন ঠাইৰ শিল্পী লগ লাগি আমাৰ কমলৰ নেতৃত্বত পৰিচালনাত ধুনীয়াকৈ সজাই পৰাই গীতবিলাক কৰিছে। আৰু মই আশা কৰোঁ, আৰু ইমান ধুনীয়া আমাৰ ইণ্ডিয়ান ইনষ্ট্ৰুমেণ্ট যেনে মোৰ সন্তূৰ, ভায়লিন, ফ্লুট, এইবিলাক নতুন প্ৰযুক্তি ইউজ কৰি যেনেকৈ ধুনীয়াকৈ কৰিছে, মই আশা কৰোঁ ই বিকশিত বৃন্দাবন শব্দটোৰ লগতে ই যাতে সুন্দৰকৈ বিকাশ হয়, পপুলাৰ হয়, তাকে মই আশা ৰাখিছোঁ। আৰু মই ভাবোঁ নিশ্চয় কমলে এইটো পাৰিব কৰিবলৈ, আৰু খুব ৰাইজেও আদৰি ল'ব, আৰু ই পদুম ফুলৰ নিচিনাই কমল ফুলি উঠিব পাৰে ইয়াৰ মাজত। আৰু কমল শব্দটো আমাৰ শংকৰদেৱ মাধৱদেৱৰ বৰগীতত বহুতবাৰ ইউজ হয়, বহুত গানত হয়। মোৰ বোধেৰে আছে কমল, আৰু মই নিজেও আছোঁ পংকজ, পদ পংকজ, কমল, এইবিলাক শব্দ আছে খুব ধুনীয়া। আৰু মই ভাবোঁ এই খুব ধুনীয়া হেৰি পপুলাৰ, তাকে আশা ৰাখি এইখিনি মই ক'লোঁ। সৃষ্টি প্ৰডাকশ্যনৰ অভিজাত আয়োজন বিকশিত বৃন্দাবন দ্বিতীয়।